নমস্কাৰ সকলোলৈকে এণ্ড ৱেলকাম বেক টু মাই চেনেল। আমি আচলতে যোৱাকালিৰ পৰাহে বিহুৰ কাৰণে পিঠা পনা বনাবলৈ ষ্টাৰ্ট দিছোঁ। এয়া মই নাৰিকলৰ লাড়ু বনাবলৈ লৈছোঁ। ইউটিউবৰ পৰা চাই বনাইছোঁ, পিছে ফাৰ্ষ্ট টাইম বনাইছোঁ। ফাৰ্ষ্টতে ঘিখিনিত এনেকৈ শুকান নাৰিকলৰ গুড়িখিনি দি ল'লোঁ। বজাৰত যিটো কিনিব পায় সেইটোৱে লৈছোঁ। তাৰপাছতে গাখীৰ দি পেলাই এনেকৈ মিক্স কৰি দিলোঁ আৰু লৰাই থাকিলোঁ। তাৰপিছত আকৌ চেনি দিলোঁ, চেনি দি আকৌ লৰাই দিলোঁ। তাৰপিছতে হৈ গ'ল আৰু তেনেকৈ লৰাই থাকি হৈ গ'ল আৰু লাড়ু। আৰু এনেকৈ গৰমো আছিলে, পিছে ষ্টিল বনাব পাৰিলোঁ। এয়া এনেকৈ বনাই যোৱাৰ লগে লগে ভিডিঅ' কৰিবলৈও ট্ৰাই কৰিছোঁ আৰু অলপকৈ। তাৰপাছতে এয়া বিৰিয়ানী বনাম বুলি ক'লে বায়ে চিকেনখিনি মেৰিনেট কৰি লৈছে, দৈ দিছে আৰু পিঁয়াজ আৰু কিবাকিবি দিছে। এয়া তাৰপিছতে এনেকৈ অলপ দেৰি থৈ দিলে আৰু এইফালে পিঁয়াজখিনি ভাজি লৈছে আৰু মই বনালোঁ ৰাইতা। এনে নৰ্মেলকৈ পিঁয়াজ দি পেলাই বনাইছোঁ, দৈ দি পেলাই। বিশেষ একো নাছিলে মানে ঘৰত। মাংসখিনি বনাই লোৱাৰ পিছত এয়া লেয়াৰিং কৰিছে। মই এনেকৈ কৰা চাই বহুত ভাল পাওঁ, বহুত ছেটিছফাইং হয়। এটা লেয়াৰ পিছত ইটো লেয়াৰ দি আছে, কিবাকিবি দি আছে, তাইহে জানে কি দিছে। আৰু মই লাষ্টত এনে টেঙা কেইটা দি চালোঁ আৰু তাৰপিছতে কাজু দিছে ওপৰত আৰু পিঁয়াজখিনি দিছে। একেবাৰে লাষ্টত এয়া ঘি দি দিছে অকণমান। আৰু আমাৰ মায়ে এইফালে কি বা বিচাৰিছে নাজানো। আৰু এয়া দেতা আৰু চেলেদাই কিবা হিচাপ কৰি আছে আৰু আমাৰ ভাইটি আহিলে, সি ৰীল এটা বনাই আছে, গান গাই থাকে কেতিয়াবা গিটাৰখন বজাই। আৰু ফাইনেলি বিৰিয়ানী হৈ গ'ল। এয়া ওলাব লৈছে আৰু খোৱাৰ আগতেতো ফটো মৰাটোতো মেইন হয়, সেইকাৰণে আমি এনেকৈ সজাই মেলি ফটো দুখনমান মাৰি ল'লোঁ। বাৰ ইনষ্টাগ্ৰামত দিবলৈ এটা ভিডিঅ' বনাই দিলোঁ, কিন্তু কেতিয়াবা দিয়ে। আচলতে মইহে এডিট কৰি দিব লাগে, মোৰ এলাহ লাগিছে, সেইকাৰণে এডিটেই কৰি দিয়া নাই এতিয়ালৈকে। তাৰপিছতে যিহেতু বিহু, আকৌ ডিনাৰ কৰি পেলাই আকৌ কামত ধৰিলোঁ। এয়া কিবা মই মালপোৱা বনাবৰ কাৰণে বেটাৰটো কাৰণে ভাবিলোঁ ৰাতিয়ে বনাই থৈ দিম। ইমানকৈ ভিডিঅ' কৰিবলৈ নহ'ল পিছে। আৰু বায়ে এফালে তিলপিঠা বনালে ৰাতি। মই নিমকিও বনাইছিলোঁ, ভিডিঅ'হে কৰিবলৈ নহ'ল। আৰু এয়া পিছদিনা মানে আজি উৰুকাৰ দিনাৰ ভিডিঅ' হয় দেই, মানে মৰ্ণিং। তো আজি ভাবিলোঁ মই হেয়াৰ কেয়াৰ কৰিম বিহু বুলি। বহুত দিন হ'ল চুলিত একো লগোৱাই নাই। আগতে মই এনেকৈ এল'ভেৰা দি পেলাই এটা মাস্ক বনাইছিলোঁ, সেইটোকে মই আকৌ লগাওঁ বুলি ভাবিছোঁ। এই মাস্কটো লগালে মোৰ চুলিখিনি বহুত স্মুথ হৈ যোৱা যেন লাগে। য'ত মই দিছোঁ এল'ভেৰা অলপ কুমলীয়া চাই পেলাই, তাৰপৰা অলপ সানি দিছোঁ আৰু নাৰিকলৰ তেল। কেতিয়াবা ইয়াতে শ্বেম্পুটো মিক্স কৰি দিব পাৰে, কিন্তু আজি মই মিক্স কৰা নাই। তো এইখিনি গ্ৰাইণ্ড কৰি ল'লোঁ। তাৰ আগতে পিছে ভাতটো খাই ল'লোঁ দেই, মায়ে চিঞৰি আছিলে ভাত খাবলৈ বুলি। তাৰপৰা এইখিনি মাস্কটো লগাই আছোঁ চুলিত। এয়া গোটেই চুলিখিনিৰ কাৰণে লগাবলৈ নহয়ছেগৈ আৰু চুলিখিনি বহুত দীঘল হৈ গ'ল। মই চুলিখিনিৰ কথা মানে আগতে যিমানটো এমাউণ্ট লগাওঁ সেইটো বোলে মই তেনেকৈয়ে বনাই দিলোঁ। আজি পিছে গোটেই চুলিখিনি লগাবলৈ মানে নুজুৰিলে, তো খোপা বান্ধি ধুনীয়াকৈ থৈ দিলোঁ। ইয়াৰ পিছফালে দেখাই দিছোঁ। যিহেতু অলপ দেৰি এনেকৈ ৰাখি থ'ব লাগিব, সেইকাৰণে সেইটো টাইমত মই ভাবিলোঁ তিলৰ লাড়ুকে বনাই থাকোঁ। এনেওতো কিবাকিবি বহুত বনাব আছেই। এয়া গুড় লৈ আহিলোঁ আৰু তিলৰ লাড়ু বনাওঁতে মই ফাৰ্ষ্টতে তিলখিনিয়ে বাৰু অলপ ভাজি লৈছোঁ। তাৰপিছতে তিলৰ লাড়ু বনাওঁতে মই দুটা টাইপৰ গুড় ইউজ কৰোঁ। এটা অলপ লিকটীয়া নিচিনা আৰু এটা অলপ বালিয়া নিচিনা, দুটা মিক্স কৰি পেলাই। তেতিয়া মানে বেছি টানো নহয় আৰু বহুত কোমলো হৈ নাযায় মানে। সেইকাৰণে পাৰফেক্ট হয় আৰু মানে মই ভাবোঁ আৰু সেইখিনিয়ে ছেইম এমাউণ্টত কাটি পেলাই মই কেৰাহীত দি দিলোঁ। ফাৰ্ষ্টতে অলপ ঘি দি লৈছিলোঁ আৰু এনেকৈ কেৰাহীত লৰাই এনেকুৱা এটা টেক্সচাৰ হ'ব তেতিয়া মই আৰু অলপ ঘি দি দিলোঁ। তাৰপাছতে তাৰ ওপৰত আৰু কি কৰিম, চবেই জানে আৰু তিলখিনি দি দিব লাগে বুলি। তেনেকৈ তিল অলপকৈ দি দিলোঁ, বেছি দিলে আকৌ বেছি শুকান হৈ যাব। তেনেকৈ তিলখিনি দি লৰাই থাকিলোঁ। আৰু সেইটো সময়তে আমাৰ চেলেদাই আৰু খুৰী আহিলে অলপ কামত সহায় কৰি দিবলৈ, কাৰণ বিহুৰ উৰুকাৰ দিনাতো কিমান কাম থাকে। আৰু এয়া দেখিছেনে মই বনাইছোঁ লাহে পিছে শ্বেপকেইটা একদম পূৰা গোলে হৈ যোৱা নাই, এটা ডাঙৰ এটা সৰু সেনেকুৱা হৈ যায়। আৰু সেইখিনি কৰি মেলি হোৱাৰ পিছত এয়া মই চুলি ধুবলৈ
চাগে আধা ঘণ্টামানৰ পিছত চুলি ধুব লৈছোঁ চাগে, বেছিয়ে হ'ল যদি পাহৰিলোঁ। চুলি ধুই মেলি আহিলোঁ। যিকোনো শ্বেম্পু ইউজ কৰিব পাৰে। মই মামা আৰ্থৰ এটা শ্বেম্পু ইউজ কৰিছিলোঁ আৰু এয়া চবেই ঘৰৰ কামত লাগি আছে। এয়া খুৰী হয় আৰু ফেনো চাফা কৰিলে আজি চেলেদায়ে। তাৰপিছতে এয়া মই চাহ বনালোঁ চবৰ কাৰণে আৰু মোৰ এটা পাৰ্চেল আহিলে। পাৰ্চেল মানে বিহুতে পিন্ধিবলৈ মই বিশেষ একো কাপোৰ কিনাই নাই, সেইকাৰণে এটা কুৰ্তি দি থৈ দিছিলোঁ এনে আৰু বিহুৰ দিনা পিন্ধিবলৈ। বিহুৰ দিনা মানে আমি এনাই ঘৰলৈ যাওঁ, সেইকাৰণে তাতে পিন্ধিবলৈ। আৰু বিহুত মই জেতুকা নলগাম সেইটোতো হ'বই নোৱাৰে। এয়া জেতুকা পিচি আছোঁ আৰু এইফালে লাভ বাৰ্ডছ আমাৰ কাম কৰি আছে একেলগে, কি ক'ম আৰু অলপ কোনে কোনে কি কৰি আছে দেখাই দিওঁ। এয়া নাগিনী খুৰী আইতা সেনেকৈ কওঁ। তেওঁ কাঁহী বাতি ধুই আছে আৰু এইকেইটা পোৱালীকেইটাও আহিছে আজি এসাঁজ খাবলৈ আমি চবেই একেলগে মিলি। আৰু এইফালে ভাইটিয়ে আকৌ পাস্তা বনাবলৈ লৈছে, কিন্তু পাস্তা বনাবলৈ আধাতে এৰি এনেকৈ ফোনত কথাহে পাতিব ল'লে। আকৌ আমি তাক আৰু কৈ মেলি আকৌ পাস্তা বনাইছোঁ। হোৱাইট চচ পাস্তা বনাইছিলে, ঠিকেই হৈছিলে, ইমানো খাচো হোৱা নাছিলে। আৰু মই টাইম পাওঁতে এয়া জেতুকাখিনি লগাই ল'লোঁ, এনেকৈ পলিথিনে বান্ধি লওঁ সদায়। সেইকাৰণে একো মানে ডিজাইন দিব নোৱাৰোঁ, তেনেকৈ ডিৰেক্ট লগাই দিওঁ আৰু যেনেকুৱা ধৰে ধৰক আৰু। আচলতে জেতুকা এনেকৈ লগালে ভাল লাগে। আৰু এয়া মই চুলিখিনি ফণিয়াবলৈ ফাইনেলি টাইম পালোঁ। আৰু এয়া মই দেখিছেনে এনেকৈ চুলি তেনেকৈ সৰাই নাই, 2ডাল বা 3ডাল মানহে সৰিছে। সেইকাৰণে মোৰ এই হেয়াৰ মাস্কটো বহুত ভাল লাগে, চুলিখিনি বহুত স্মুথ হৈ যায়। তাৰপৰা ভালকৈ শুকোৱাও নাছিলে, পিছে চুলিখিনি শুকাবলৈ অলপ দেৰি লাগে। আৰু এয়া ৰাতি বায়ে বনাই আছে বস্তু। আজিলৈ ইমানেই আছিলে দেই, বাই বাই।